নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। ছেপ্টেম্বৰত পুনৰ প্ৰকাশ পাব বৃহৎ নিযুক্তিৰ বিজ্ঞাপন। খালী হৈ থকা হাজাৰ হাজাৰ পদৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন। চূড়ান্ত হৈ আছে প্ৰকাশ পাবলগীয়া বিজ্ঞাপনৰ পদৰ সংখ্যা। নিযুক্তি সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বৃহৎ ঘোষণা। প্ৰাথমিক আৰু মাধ্যমিক দুয়োটা ক্ষেত্ৰতে প্ৰকাশ পাব নিযুক্তিৰ বিজ্ঞাপন। প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ক্ষেত্ৰত টেট নম্বৰৰ ওপৰত দিয়া হ'ব বিশেষ গুৰুত্ব। প্ৰধানকৈ টেটৰ নম্বৰ ওপৰত বিশেষ গুৰুত্ব দি কৰা হ'ব নিৰ্বাচন। নিযুক্তিৰ ক্ষেত্ৰত সাল সলনি কৰা হৈছে কিছু নীতি নিয়ম। উচ্চতৰ মাধ্যমিকৰ পৰা ৫%, ডিএলএডৰ পৰা ৫% লোৱা হ'ব। ৮০% লোৱা হ'ব টেট নম্বৰৰ পৰা। স্নাতক প্ৰযোজ্য হ'লে স্নাতকৰ পৰা লোৱা হ'ব ১০%। আজিৰ প্ৰতি খবৰ, ১০ দিনৰ ভিতৰত হাজাৰ হাজাৰ অবৈধ শ্ৰমিক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে। ২ৰ পৰা ৩,০০০ অবৈধ শ্ৰমিক গ্ৰেপ্তাৰ কৰাৰ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অবৈধ শ্ৰমিৰে ভৰি পৰিব ৰাজ্যৰ আৰক্ষী চকীসমূহ। গাড়ীয়ে গাড়ীয়ে অবৈধ শ্ৰমিক গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে। বাল্য বিবাহ কৰা পুৰুষসকলক শেষবাৰৰ বাবে সকীয়াই দিলে হিমন্ত বিশ্ব শৰ্মাই। বহু বিবাহ কৰা লোকৰ বিৰুদ্ধে সমান্তৰালকৈ চলিব অভিযান। বিশেষ সম্প্ৰদায়ৰ মহিলাক ন্যায় দিয়াৰ বাবে এই পদক্ষেপ ল'ব এইখন চৰকাৰে। ডিচেম্বৰত বিশেষ আইন প্ৰণয়ন কৰি বহু বিবাহৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন। আজিৰ প্ৰতি খবৰ, পুনৰ বিজেপি সাহিত্য ৰাজ্যত বিজেপিৰ খহনীয়া। বিজেপিৰ প্ৰাক্তন বিধায়কৰ কংগ্ৰেছত যোগদান। প্ৰায় ৩,০০০ সমৰ্থক লৈ গেৰুৱা বচন এৰি কংগ্ৰেছত যোগদান। বিজেপিৰ শক্তিশালী নেতা গিৰ্জা শংকৰ শৰ্মাৰ বিজেপি ত্যাগ। বিজেপি এৰিলে জ্যেষ্ঠ বিজেপি নেতা ভক্তি তিৱাৰীয়ে। বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতীৰো দল ত্যাগৰ সম্ভাৱনা। দলীয় কাম কাজত অসন্তুষ্ট জ্যেষ্ঠ বিজেপি নেতা কৰ্মী।